চাওক এইজোপা আমাৰ মাহঁতৰ বেলগছ। হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। দৌৰা কামবোৰ কৰি আছোঁ মোনাক বাহিৰত এনেদৰে থৈ। আজি মাহঁতৰ ঘৰত গোটেই দিনটো থাকিম। একেবাৰে ওচৰতে মাহঁতৰ ঘৰটো। আমাৰ ঘৰটো বিৰাটে গৰম, থাকিব নোৱাৰি মোনাক লৈ। সেইটো কাৰণে পেকিং কৰি আছোঁ। দিনটোৰ কাৰণে থাকিলেও তাৰ বস্তুখিনিতো গোটেইখিনি ল'বই লাগিব। এটা ৰেচিপি বনাম, সেইটো কাৰণে অকণমান মাৰি থোৱা আটাও লৈছোঁ। এতিয়া তালাটো মাৰিলোঁ মাহঁতৰ ঘৰত যাবলৈ, আৰু আহি পালোঁ মাহঁতৰ ঘৰত। দৰ্জা খিৰিকীবোৰ বন্ধ আছিলে, খুলি দিলোঁ আৰু লগতে পাটিখন পাৰি ল'লোঁ। আমি এতিয়া পাটিতে বহি অকণমান ৰেষ্ট। এতিয়া মোনা আৰু মই পাটিখনতে ৰেষ্ট ল'ম। এতিয়া আহিলোঁ পিঁয়াজি পৰঠা বনাবলৈ পাকঘৰত। একাপ লগতে চাহ বনাম আৰু পিঁয়াজি পৰঠা খাই খুবেই ভাল লাগে ফ্ৰেণ্ড। আপোনালোকে হয়তো বহুতে খাই ভাল পায়। তো কেনেদৰে বনাওঁ চাই থাককচোন। বহুত দৌৰাদৌৰিকৈ মই দেখুৱালোঁ। কেতিয়াবা মই আপোনালোকক ৰেচিপিটো ভালদৰে দেখুৱাম। এতিয়া খাবলৈ ওলাইছোঁ চাহ, লগতে মোনাৰো খানা আনিছোঁ। মই খোৱাৰ পিছত মোনাক খুৱাই দিম। এতিয়া আবেলি হ'ল, দিনত ইমান গৰম পৰিছে, মানে সাংঘাতিক গৰম পৰিছে। সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু। এতিয়া দেখিছেনে আমাৰ ইয়াৰ অৱস্থা। দিনত যে কেইবাৰ মই মুচাই দিলোঁ। গৰমত ঘামি যায় বেচেৰা, আৰু কিবা এটা খোৱালে গোটেইখন লেতেৰা কৰে। এতিয়া ভাবিছোঁ মই বেলৰ চৰবত বনাম, আৰু বেলজোপা আপোনালোকক দেখাই দিওঁ। চাওকচোন কিমান বেল লাগিছে, আৰু বেলজোপা ইমানেই মিঠা। বহুত পুৰণি গছ হয় এইজোপা। তো চাই লওক আপোনালোকে। এইজোপা বেলগছ, কিমান বেল লাগিছে চাওকচোন। পাত নাই, বেলেই আছে। আৰু এতিয়া দেখাই দিছোঁ মাহঁতৰ মন্দিৰটো। আৰু মন্দিৰত থকা মূৰ্তিবোৰ আমাৰ মাটিৰ তলতে পোৱা, ঘৰৰ যিখিনি মাটি আছে তাৰে তলতে পোৱা। কেতিয়াবা ভিডিঅ' কৰি মই দেখাই দিম। আজি ভিডিঅ'টো কৰিলে বহুত দীঘলীয়া হৈ যাব। এতিয়া আহিলোঁ বেলৰ চৰবত বনাবলৈ। ইমান গৰম পৰিছে, চৰবত পানী এইবোৰ খাই থাকিব লাগে। আপোনালোকেও খাই থাকিব, কাৰণ গৰমত ঘামবোৰ ওলাই যায়। পানীৰ শৰীৰত খুবেই দৰকাৰ হয়। আৰু এই গৰমত যদি পাৰে বাহিৰত একেবাৰে নোলাব। একদম ছাল পুৰি যোৱা গৰম দিছে, আৰু এই গৰমত বেমাৰো বেছি হয় দিয়কচোন। তো ফ্ৰেণ্ড, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু লগ পাম অন্য এদিন অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।